বিটিআৰ চুক্তিত উল্লেখ থকা বিটিচিৰ পৰা অবৰ সংখ্যাগৰিষ্ঠতা গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তিৰ বাবে যে আয়োগ গঠন কৰি দিলে। প্ৰথমতে পি বাৰ্মা ছাৰৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছিল। পি বাৰ্মা ছাৰ ঢুকোৱাৰ পিছত অকাল বিয়োগত একে ভূটানী ছাৰক এই আয়োগৰ অধ্যক্ষ হিচাপে বাছনি কৰিলে। কিন্তু এই আয়োগক নস্যাৎ কৰি 2020 তাৰিখে যে চুক্তি হ'লে চুক্তিক নস্যাৎ কৰি হিমন্ত বিশ্ব শৰ্মাই যোৱা 26 জানুৱাৰীৰ দিনা আৰু বিটিচিত গাঁও কিছু অন্তৰ্ভুক্ত কৰিলে। ইয়াৰ প্ৰতিবাদত আমি অবৰ সুৰক্ষা সমিতিয়ে 2011 চনৰ পৰা আন্দোলন কৰি আছোঁ, সংগ্ৰাম কৰি আছোঁ। বিটিচিৰ পৰা অবৰ সংখ্যাগৰিষ্ঠতা গাঁও কৰ্তন কৰিব লাগে। কিন্তু এই সকলো কথা নস্যাৎ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে, বিজেপি চৰকাৰে বিটিচিৰ অবড়ো ৰাইজক প্ৰতাৰণা কৰি অন্ধকাৰত ৰাখি আৰু কিছু গাঁও অন্তৰ্ভুক্ত কৰি দিলে। এতিয়া আমাৰ কথাটো হ'ল, যিহেতু তেওঁ কিছু গাঁও অন্তৰ্ভুক্ত কৰিলে এই আয়োগখনক নস্যাৎ কৰি, গতিকে তেওঁ নিশ্চয় গাঁও যিহেতু অন্তৰ্ভুক্ত কৰিব পাৰে, গাঁও সোমাবও পাৰে, ওলাবও পাৰে। গতিকে গাঁও কৰ্তন নকৰাৰ কাৰণে, গাঁও নকৰা কৰি গাঁও অন্তৰ্ভুক্তি কৰাৰ প্ৰতিবাদত অহা 2 ফেব্ৰুৱাৰী 2023 বৃহস্পতিবাৰে অবৰ সুৰক্ষা সমিতিৰ নেতৃত্বত সকলো দল সংগঠন তথা ৰাইজৰ সহযোগত 24 ঘণ্টীয়া অসম বন্ধৰ দৰে কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'লোঁ। আৰু এই বন্ধ শান্তিপূৰ্ণ তথা সফলভাৱে কামনা কৰিলোঁ, সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে আমি কামনা কৰিলোঁ। আৰু অসম চৰকাৰক আমি এই চেগতে আহ্বান জনাম, যাতে নেকি অবৰ সুৰক্ষা সমিতিয়ে আৰু অধিক তীব্ৰতৰ আন্দোলন কাৰ্যসূচী ল'ব নালাগে। আৰু যদি কাৰ্যসূচী ল'ব নালাগে তেতিয়াহ'লে তেওঁলোকে আমাৰ গাঁওবিলাক কৰ্তন কৰি দিয়ক সোনকালে, নহ'লে কিন্তু অনতিপলমে আমি আৰু অধিক এনেধৰণৰ কাৰ্যসূচী লৈ সমগ্ৰ বিটিচি পুনৰ 2012-13 চনৰ দৰে আমি উত্তাল কৰিবলৈ বাধ্য হওঁ।